নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ মাজত অন্য এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ চামন কবিতাটো আমি আলোচনা কৰিম। ইয়াৰ অসমীয়া অনুবাদো মই তোমালোকৰ আগত বুজাই দিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিবা, লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল, আমি কবিতাটো পঢ়াৰ আগতে কবিতাটোত থকা কেইটামান শব্দৰ অৰ্থ আমি জানিব ল'ব লাগিব। তেতিয়া কবিতাটো বুজি পোৱাত আমাৰ কাৰণে বহুতখিনি সুবিধা হ'ব। তো বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ সি হোৱাট দ্য ৱৰ্ডছ বিলো মিন। উই মানে হ'ল ভেৰি স্মল ইন চাইজ, অৰ্থাৎ উই শব্দটোৱে কি বুজাইছে? ভেৰি স্মল ইন চাইজ মানে চাইজত একেবাৰে ক্ষুদ্ৰ বুজাইছে। নট মানে নাথিং, একোৱেই নাই। ষ্ট্ৰিলিং, মুভিং মানে হ'ল ইফাল সিফাল লৰচৰ কৰা, এইটো। বিটিল মানে এন ইনচেক্ট, ইয়াত বিটিল মানে কি বুজাইছে? ইনচেক্ট মানে পোক পৰুৱা বুজাইছে। স্ক্ৰেচ এ লাউড আনপ্লিজেণ্ট চাউণ্ড, অৰ্থাৎ স্ক্ৰেচ মানে ইয়াত কি বুজাইছে? এটা বিকট, ডাঙৰকৈ হোৱা বিকট শব্দ বুজাইছে। ইয়াত ক্ৰিকেট মানে আমি যদিও জানো ক্ৰিকেট মানে ক্ৰিকেট খেল, কিন্তু কবিতাটোত ক্ৰিকেট মানে কি বুজাইছে? এ স্মল জাম্পিং ইনচেক্ট ডেট মেক্স এ লাউড চাউণ্ড, এটা সৰু জঁপিয়াই ফুৰা এটা পৰুৱা যোনটো এটা ডাঙৰকৈ শব্দ কৰিব পাৰে। হুইচেল মানে হ'ল মেকিং এ মিউজিকেল টোন উইথ লিপছ, মানে ওঠৰ দ্বাৰা মিউজিকেল টোন বুজাইছে। তাৰপিছত ডিউ মানে হ'ল এ ভেৰি স্মল ড্ৰপছ অফ ৱাটাৰ ডেট ফলছ অন দ্য গ্ৰাউণ্ড, তাত মাটিত পৰা এটা সৰু পানীৰ টোপালক বুজাইছে ডিউ মানে। এতিয়া আহা আমি কবিতাটোৰ অসমীয়া অনুবাদটো চাই লওঁ। চামন কেম নকিং এট মাই উই স্মল ডোৰ, কোনোবাই আহি টকৰ মাৰিছিল মোৰ সৰু ক্ষুদ্ৰ দুৱাৰত। চামন কেম নকিং, কোনোবাই আহি টকৰ মাৰিলে। আই এম চিয়'ৰ, মই নিশ্চিত। আই লিচিন, আই অপেন্ড, মই শুনিছিলোঁ আৰু দুৱাৰ খুলিছিলোঁ। আই লুক টু লেফ্ট এণ্ড ৰাইট, বাওঁফাল আৰু সোঁফাল চাইছিলোঁ। বাট নট দেৰ ৱাজ এ ষ্ট্ৰিলিং ইন দ্য ষ্টিল ডাৰ্ক নাইট, কিন্তু একো নাছিল লৰচৰ সেই নিস্তব্ধ অন্ধকাৰ ৰাতিত। অনলি দ্য বিজি বিটল টেপিং ইন দ্য ৱাল, কেৱল ব্যস্ত গভৰুৱাটোৱে বেৰত টেপ শব্দ কৰিছিল। অনলি ফ্ৰম দ্য ফৰেষ্ট দ্য স্ক্ৰেচ ৱলছ কল, কেৱল অৰণ্যৰ পৰা আহিছিল ফেঁচাৰ চিঞৰ। অনলি দ্য ক্ৰিকেট হুইচিলিং হুৱেল দ্য ডিউড্ৰপছ ফল, কেৱল ঝিঝিৰ পোকবোৰে শীষ দিছিল যেতিয়া শিশিৰ বিন্দুটোৱে সৰি পৰিছিল। চ' আই ন' নট হু কেন বি নকিং, সেয়ে মই জানিছিলোঁ কোনে টকৰ মাৰিছিল। এট অল, একেবাৰে। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। পৰৱৰ্তী অন্য এটা ভিডিঅ'ত মই তোমালোকক এই কবিতাটোৰ যিমান প্ৰশ্ন আছে প্ৰশ্নখিনিৰ উত্তৰ আলোচনা কৰিম। তো মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে চাব পাৰে। ধন্যবাদ।